নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু এতিয়া কঁঠালৰ বতৰ, আপোনালোকে বাৰু কঁঠাল গুটি খাই ভাল পায়নে? যদি কঁঠাল গুটি খাই ভাল পায় তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি নতুন এটা সোৱাদৰ সৈতে কঁঠাল গুটি আৰু কণী বনাইছিলোঁ। খাই কিন্তু বিৰাট টেষ্টি লাগিছিল। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এই আঞ্জাখন বনাবলৈ মই কেইটামান কঁঠাল গুটি আৰু কেইটামান আলু লগতে 3টা কণী লৈ লৈছোঁ। এই সকলোকেইটা মই ধুনীয়াকৈ বইল কৰি ল'লোঁ আৰু কঁঠাল গুটিকেইটা অলপ পিচি ল'লোঁ, লগতে আলুকেইটা কাটি ল'লোঁ আৰু অলপ ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ আৰু জিৰা পাউডাৰ লৈ লৈছোঁ আৰু ডাঙৰ চাইজৰ এটা পিঁয়াজ সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া মই ধুনীয়াকৈ ডিমকেইটা ফ্ৰাই কৰি ল'লোঁ আৰু সেই তেলখিনিতে মই পিঁয়াজ দি দিছোঁ এতিয়া, আৰু তাত অকণমান হালধি দি দিছোঁ আৰু থৈ দিয়া মছলাকণ মই ইয়াতে এড কৰি দিছোঁ। এয়া পিঁয়াজৰ এতিয়া ধুনীয়া এটা কালাৰ আহি গ'ল। এতিয়া মই তাত পিচি থোৱা কঁঠাল গুটিখিনি দি দিম। এয়া মই ধুনীয়াকৈ কঁঠাল গুটিখিনি আৰু পিঁয়াজখিনি মিহলাই দিছোঁ। চাওকচোন কিমান ধুনীয়া কালাৰ এটা আহিছে। এতিয়া মই সেইখিনিতে অলপমান পানী দি দিছোঁ, লগতে অলপ সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এয়া চাওকচোন অলপ সময়ৰ পিছত কিমান ধুনীয়া ডাঠ হৈ গৈছে আৰু ইয়াতে মই এতিয়া যি পিচ আলু বইল কৰি থৈছিলোঁ ইয়াত দি দিছোঁ। এতিয়া মই ইয়াত ফ্ৰাই কৰি থোৱা ডিমকেইটা দি দিম আৰু কৰচলিখনে লাহেকৈ লৰাই দিম যাতে ডিমকেইটা ভাগি নাযায়। যদি আপোনালোকৰ ঘৰতো কেতিয়াবা বিশেষ একো শাক পাচলি নাথাকে তেতিয়াহ'লে এই আঞ্জাখন বনাই খাবচোন, বৰ সোৱাদ হয় খাবলৈ। এয়া মোৰ আজিৰ আঞ্জাখন ৰেডি হৈ গ'ল। আপোনালোকে কিন্তু ট্ৰাই কৰি চাব দেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি থ'ব। লগতে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় তলত লাইক আৰু কমেণ্ট কৰি জনাই দিব।